সকলো ছাত্ৰ ছাত্ৰীকে আজি মানে মিঠাই খোৱা হৈছে দেখিবলৈ পাইছে। মিঠাই খোৱাৰ কাৰণটো কি হয় লাষ্টত আপোনালোকক সকলোবোৰ কৈ থাকিম। এতিয়া আপোনালোকক অলপ ক্লিপবোৰ দেখুৱাই গৈছোঁ। মানে ইয়াৰ কাৰণটো কি হয় আপোনালোকক লাষ্টতহে ক'ম। তো চাই থাকক বন্ধু বান্ধৱীসকল। চাফাই আয়োজন চলিছে দেই, চাফাই আয়োজন চলিছে। সকলোৱে আমাৰ মাতৃ গোটসকল সকলোৱে কাম কৰি আছোঁ আৰু ময়ো ইয়াত চাফা কৰি আছোঁ দেখিবলৈ পাইছে এইবিলাক কাগজ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? কৃষ্ণ চাইডিয়া অন্য এটি ভিডিঅ'লৈ পুনৰ নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিছোঁ। বৰ্তমান মই আজি ঘৰত নাই আৰু স্কুলত আজি খুব ধুনীয়া এটা আয়োজন হৈছে। সেই আয়োজনটোনো কি হয় আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। তো বন্ধু বান্ধৱীসকল আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। হয় বন্ধু বান্ধৱীসকল, আজি স্কুললৈ আহিলোঁ। স্কুলত আহি মেলি সুন্দৰকৈ মানে আমাৰ স্কুলখন আজি পৰিষ্কাৰ কৰা হৈছে। এইফালে দেখিবলৈ পাইছে আমাৰ মাতৃ গোটৰ সদস্যসকলে ইয়াত দেখিবলৈ পাইছে পুৰা কাম কৰি আছে। কেনেকুৱা লাগিছে আজি কাম কৰি? কৈ দিয়ক কিবা এটা। ভাল লাগিছে ন? খুব ধুনীয়াকৈ এইফালে চাফা কৰি আছে দেখিবলৈ পাইছে। আৰু আছে আমাৰ মহিলাসকল এইফালে আৰু দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। এইফালে দেখিছে মানে চাফা কৰি আছে আমাৰ মাতৃ গোটৰ সকলোৱে দেখিছে। এইফালে আমাৰ ককাইহঁতে এইফালে বহুত মানে আমাৰ স্কুলৰ সকলো সদস্যই আহি ইয়াত বহুত চাফা কৰিছে। এইফালে দেখিবলৈ পাইছে কি সুন্দৰভাৱে মানে আমাৰ মাতৃ গোটেইসকলে কৰিছে ন। ভাল লাগিছে না, হয় নাই? আজি মানে ইমান ধুনীয়াকৈ আমাৰ স্কুলখনত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হৈছে। বাকী স্কুলখনক মোৰ চেনেলটোৰ থ্ৰুৱেদি কি ক'বলৈ বিচাৰিব? ভালকে আগবাঢ়ি যোৱা। খুব মজা, আমি সকলোৱে মিলিজুলি আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। এইফালে দেখিবলৈ পাইছে ময়ো মানে চাফা আয়োজনত চলি যাওঁ আৰু তথাপি আপোনালোকক আমাৰ স্কুলখন মানে কেনেকৈ আমি চাফা কৰি ৰাখোঁ তাৰে অলপমান ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া সকলোৱে মানে কৰি আছে, দাজোৰ লাগি আছে কাম দেখিছে। এয়া জংঘল কাটিছে সকলোৱে, মানে আমাৰ গোটেই স্কুলৰ গোটেই জংঘল হৈ আছিলে সেইকাৰণে অলপ চাফা কৰি দিয়া হৈছে দেখিবলৈ পাইছে। চাই থাকক আৰু বন্ধু বান্ধৱীসকল, আমি এইজনী আমাৰ ছাত্ৰী সকলোৱে ধুনীয়াকৈ পঢ়ি আছে, এয়া দেখুৱাই দিছোঁ। সুন্দৰ সুন্দৰ সুন্দৰ। এখন মানে কি হয়, কি কিতাপ হয়? আচ্ছা, ভালকে পঢ়িছা নাই? এই মজা, ভালকে পঢ়া দেই। সকলে মানে সকলোৱে মিলিজুলি কাম কৰি আছে। ইয়াত দেখিবলৈ পাইছে ইয়াত চব্জি বাগান দেখিছে। ইয়াত মানে কি কয় সকলোৱে মানে কামে কাজে লাগিছে আৰু দেখিছে কিমান ভাল লাগিছে, হয় নাই পৰিৱেশটো? এইফালে শাকৰ বাৰীখন অলপ দেখুৱাই দিছোঁ। আমাৰ স্কুলখনৰ পৰিৱেশটো দেখিবলৈ পাইছে। আমাৰ কি বুলি কয় ভাউজুকেইটা কাম কৰি আছে, ফ্ৰেচবিন এইবিলাক দেখিছে সকলোৱে লগাইছে আৰু দেখুৱাই থাকিম কি দেখুৱাব পাৰোঁ আপোনালোকে চাই থাকক। সকলোৱে মানে কিমান কাম কৰিছে, কি কৰিছে আজি স্কুলখনৰ পৰিচালনা সমিতিসকলে কি কৰিছে আপোনালোকক অলপ দেখুৱাই চাই থাকক। চাফাই আয়োজন চলিছে দেই, চাফাই আয়োজন চলিছে। সকলোৱে আমাৰ মাতৃ গোটসকল সকলোৱে কাম কৰি আছোঁ আৰু ময়ো ইয়াত চাফা কৰি আছোঁ দেখিবলৈ পাইছে। এইবিলাক কাগজ পত্ৰ মানে বহুত জেং জাবৰা আছে। এইবিলাক মানে গছৰ পুলি আছে যে বহুত মানে ইয়াত গছৰ পাত পৰে আৰু এইখিনি চাফা কৰা হৈছে আৰু গোটেই স্কোৰটো মানে চাফা কৰা হ'ব। আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। সকলো ছাত্ৰ ছাত্ৰীকে আজি মানে মিঠাই খোৱা হৈছে দেখিবলৈ পাইছে। মিঠাই খোৱাৰ কাৰণটো কি হয় লাষ্টত আপোনালোকক সকলোবোৰ কৈ থাকিম। এতিয়া আপোনালোকক অলপ ক্লিপবোৰ দেখুৱাই গৈছোঁ। মানে ইয়াৰ কাৰণটো কি হয় আপোনালোকক লাষ্টতহে ক'ম। তো চাই থাকক বন্ধু বান্ধৱীসকল। ইয়াত দেখিবলৈ পাইছে অংগনবাড়ী কেন্দ্ৰটো দিয়া হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দেখিবলৈ পাইছে। এইবিলাক মিঠাই আয়োজন কৰা হৈছে।
পুৰা দি দিছোঁ। ভাল লাগিছে। হাই হাই চ' বন্ধু বান্ধৱীসকল, আমাৰ গাঁৱৰে এজন ককাইদেৱে আজি আমাৰ বিদ্যালয়খনত আহি মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আজি খুব ধুনীয়াকৈ মানে ৰসগোল্লাৰ সৈতে পূৰা মিঠাই খুৱাবলৈ সক্ষম হৈছে। কিহৰ কাৰণেনো খুৱাইছে আপোনালোকে অলপ হয়তো জানিবলৈ মন আছে নহয় জানো বন্ধু বান্ধৱীসকল? তেতিয়াহ'লে আমি অলপমান জানিবলৈ খুজিম। তো আহক তেতিয়াহ'লে বন্ধু বান্ধৱীসকল। মানে আমাৰ ছাৰ বাইদেউ ধৰি সকলো ছাত্ৰ ছাত্ৰীকে আজি মানে মিঠাই খুৱাবলৈ সক্ষম হৈছে। আজি কিহৰ বাবে আপুনি খুৱাইছে মানে? যোৱাকালি পূৰ্ণিমা তিথিত মোৰ ডাঙৰ পুত্ৰ বোৱাৰী দাৰ্জিলিং মেডিকেলত হয় সন্তান জন্ম হ'ল। সেই হেতুকে মানে পূৰ্ণিমা তিথিৰ দিনটোত কেঁচুৱা জন্ম হোৱাৰ কাৰণে নাতিটোৰ নামত মোৰ মাজু পুত্ৰই ক'লে যে তেওঁ কিবা চাইছিলে নেকি, চাই মেলি আৰু ক'লে যে সকলোকে মিঠাই খুৱাব, ল'ৰাটো ভাল দিনটোত জন্ম হৈছে আৰু ভাল ল'ৰা হ'ব, গতিকে লৈ সাজপাৰ বন্ধ কৰি মিঠাইযুক্ত বোলা বস্তুটো খুৱাবলৈ বুলি কোৱাত মনস্থ কৰিলোঁ যে আহি কেনে নিজৰ বিদ্যালয়খনতে ল'ৰা ছোৱালীসকলক খুৱাইলে ভৱিষ্যতে মোৰ নাতিটো ভাল এজন মানুহ হ'ব বুলি আৰু আশীষ এটা পাম নেকি বুলি আহি স্কুলত এই আমাৰ শিক্ষক বন্ধুসকলৰ লগত মিলি কেনে ল'ৰা ছোৱালীখিনিক মিঠাই দান কৰিছোঁ। খুব এটা ধুনীয়া কথা ক'লে, খুব ধুনীয়াকৈ হেৰি খাদ্য বোলে আমাৰ ছাৰসকলে খাই আছে, বাইদেউ খাই আছে। মানে সকলোৱে আমি আশীৰ্বাদ কৰিছোঁ যাতে ককাইদেউ নাতিটো, আপোনাৰ নাতি ন? নাতি মানে আগলৈ ভৱিষ্যতলৈ পাছত ভৱিষ্যত যাতে মানে ভাল এজন নাগৰিক হ'ব লাগে গাঁওখনৰ বা আমাৰ অসমখনৰ। বন্ধু বান্ধৱীসকল, এতিয়া ৰাইজৰ লগতে ময়ো অলপমান চাহ একাপ খাই লওঁ বুলি ভাবিছোঁ। দেখিবলৈ পাইছে ইয়াত চাহ আছে, চাহবোৰ সকলোৱে খাই আছে। এতিয়া সকলোৱে খালেতো মোৰতো মানে জিভা পানী পৰি আছে, সেইকাৰণে অলপ খাই লওঁ বুলি ভাবিছোঁ। তো বন্ধু বান্ধৱীসকল পলম নকৰি খাই লওঁ। ইয়াত দেখিবলৈ পাইছে। বাইদেউ আজি কিবা ক'ব নেকি? হেৰি কি বোলে ইমান ধুনীয়াকৈ মানে আজি আমাৰ স্কুলত আজি ইমান ধুনীয়া মিঠাই চিঠাই খুৱাইছেহি, আপুনি তাৰ বিষয়ে কিবা এটা কৈ দিব। কিন্তু কম ফূৰ্তি লাগিছে। মোৰ ভণ্টিজনীয়ে ভাইটি এটা আনিছে নতুনকে, খুব আনন্দ হৈছে হয় নাই? মনতে বহুত ফূৰ্তি লাগিছে। তাক থাকিলে আৰু ভাল লাগিলেহেঁতেন। হয়, হয়। তাই নাই, তাই অনুভৱ কৰিছোঁ। ত' ভণ্টিক বহুত মিছ কৰিছোঁ। তাই থাকিলে বহুত ভাল লাগিলেহেঁতেন। সেই দিনটো, সেই মুহূৰ্তটো ক'ব নালাগে লাগিলে নহয়। তাই কিন্তু বহুত দূৰত আছে, আহিব নোহোৱা নহয়। কাম কৰি লওক, লাহে ধীৰে আহিব। ভাইটিৰ লগত কথা পাতিছোঁ, ভণ্টিকটো পোৱা নাই বাৰু তেনেকৈ, সেইকাৰণে দুখো লাগিছে। হয়, হয়। আহিলে বহুত ভাল লাগিলেহেঁতেন। ইমানে কম, সেইটো নকওঁ। অসমৰ বাহিৰত একদম দাৰ্জিলিঙত আছে, তথাপি ইমান মানে সুস্থ হৈ থাকক আমি আশীৰ্বাদ কৰিছোঁ, যাতে মানে ভৱিষ্যত বহুত সুস্থ হৈ থাকিব বুলি আশীৰ্বাদ কৰিছোঁ। তো বন্ধু বান্ধৱীসকল তেতিয়াহ'লে চাহ একাপ খাই লওঁ দেই, আৰু চাই থাকক কি দেখুৱাব পাৰোঁ আপোনালোকক। দেখিবলৈ পাইছে আমাৰ স্কুলখনৰ মানে অফিচ ৰুমটো দেখিবলৈ পাইছে। এইটো হয় অফিচ ৰুমটো। তো এইফালে দেখিবলৈ পাইছে অফিচটো অলপ দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণভাৱে অফিচটো হয়। এইটো হয় মানে আমাৰ হেড ছাৰ যিটো বহে আসন, আৰু বাকী ছাৰসকলৰ চিটবিলাক দেখিবলৈ পাইছে। আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে একদম বাহিৰত মানে ধুনীয়াকৈ কিতাপ পঢ়ি আছে, ধুনীয়াকৈ পঢ়িছে। আৰু এটা আছে দ্বিতীয় শ্ৰেণী হয় নাই? প্ৰথম শ্ৰেণী, এই প্ৰথম শ্ৰেণীৰ ৰুম দেখিবলৈ পাইছে। প্ৰথম শ্ৰেণীৰ ৰুম সম্পূৰ্ণ দেখুৱাই দিছোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ মাজৰ পৰা